হেল্ল' কি খবৰ? তো 2 নম্বৰ ব্লগ ষ্টাৰ্ট কৰিছোঁ। ক'বলৈ বহুত দিন ব্লগ নাই মানে ক'লৈকো যোৱা হোৱা নাই, সেইকাৰণে ব্লগ নাই। তো এতিয়া বৰ্তমান চ'ত মাহ সোমাই গ'ল, যিহেতু চ'তত এতিয়া ভাগৱতবোৰ আৰম্ভ হ'ব, আবিৰৰ ভাগৱত পাঠ। তো ভাগৱতলৈ যাম, তো ভাগৱতৰ ব্লগ দিম যিমান পাৰিম। তাকে আৰু বাৰীৰ পিছফালৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি বুলি কৈ দিওঁ, বহুতে বেয়াও পায়তো। তো ভাগৱতৰ ব্লগ আহিব নতুন। তো সকলোৱে চাবা। তো আজি এতিয়া ঘৰতে আছোঁ, ক'লৈকো যোৱা নাই বৰ্তমান। এতিয়া 12টা বাজি গ'ল। তো চাই থাকা আৰু। গুড মৰ্ণিং। 2 নম্বৰ ব্লগ ষ্টাৰ্ট কৰি আছোঁ আৰু বৰ্তমান আহিছোঁ এটা মোৰ বিশেষ কামৰ কাৰণে কামটোৰ কাৰণে ওলাই আহিছিলোঁ। তাকে বোলো ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। আৰু বৰ্তমান মই আছোঁ এইফালে দৈগুং তেল বিয়চি, তো এইফালে গৰুণ্ড আছে। তো এতিয়া বৰ্তমান অলপ আগলৈ ভাগৱত আছে, তো তাকে বোলো চাওঁগৈ। তো চাই থাকোঁ আৰু বৰ্তমান মই পাই গ'লোঁ তোৰণ ভাগ। তো চাওক তোৰণ ভাগ কি ধুনীয়াকৈ সজাইছে। তো এইভাগে তোৰণ ভাগ ধুনীয়াকৈ সজাইছে, চাওক কি ধুনীয়াকৈ। ওপৰতে গৰুণ্ড আছে, চাওক কি ধুনীয়াকৈ আছে। তো সকলোকে গুড ইভিনিং। বৰ্তমান আহিছোঁ বগাচবাৰী যিখিনি আবিৰত ভাগৱত পাঠ খাটৰ চুকলৈ। তো তাকে ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। তো চাওক আৰু তাকেই বোলো দেখাওঁ নামঘৰৰ পৰিৱেশ। এইফালে লগত মাধৱ আছে আৰু দুটা আগত গৈছে, তো সিহঁতক দেখাই আছোঁ। আৰু এইফালে দোকান কৰিবলৈ ৰৈছিলোঁ, তো চাই থাকক। আৰু বৰ্তমান আকৌ পুনৰ আমি দোকানৰ পৰা বাইকত যাত্ৰা আৰম্ভ কৰি দিছোঁ। মোৰ লগত আছে ভৱাৰ্ণৱ ওৰফে আমাৰ মাধৱ। আৰু বৰ্তমান এই খাটচুক ৰাস্তাৰ মাজত খাটচুক মানে যদি আপুনি নুমলীগড় ছাইডৰ পৰা আহে দৈগুং পাৰ হৈ, যদি আপুনি গোলাঘাট ফালৰ পৰা আহে দৈগুং নোপোৱা আগতেই পায়। তো আমি বৰ্তমান সোমাই গৈছোঁ, অলপমান সোমাব লাগিব নামঘৰলৈ। আৰু ধুনীয়াকৈ দিছে, গোটেই গাঁওখনৰ চাকি জ্বলাই দিছে, তিনিআলিৰ পৰা এটা পূৰা নামঘৰ ওচৰলৈকে। আৰু গোটেই গাঁওখনত যিমান লাইট জ্বলি থাকিলেও ইমান ভাল নালাগে, যিমান এই চাকিবোৰ জ্বলি থাকিলে ভাল লাগে। এনেকুৱা দৃশ্য ভাগৱতৰ সময়ত আৰু কাতি বিহুৰ সময়ত পথাৰত দেখা যায়। আৰু এই ভাগৱতৰ সময়ত এইটোতো মুহূৰ্ত এটা যায়, এখন গাঁও ধুনীয়াকৈ উজ্বলি থাকে। আৰু নামঘৰলৈ বেছি দূৰ নাই, আমি নামঘৰ পামেই। আৰু ক'বলৈ তিনিআলিৰ পৰা নামঘৰলৈ 500 মিটাৰ এটা সোমাব লাগে। আৰু ফাইনেলি আমি আহি ক'বলৈ নামঘৰ পাই গ'লোঁ। এইফালে মাধৱ, নমস্কাৰ। এইটো প্ৰাঞ্জল, মুনু এইটো মুনু মাথাটো ঘূৰাই দিছে, তাৰ অলপ চেহেৰাটো ধুনীয়া। মানুহ অলপ বলিয়া হ'ব বুলি নাই দেখুৱাহি। তো পাইছোঁহি আৰু তো চাই থাকক পৰিৱেশ দেখাই আছোঁ। আৰু এইফালে ধুনীয়াকৈ বন্তি কিনি লৈছোঁ জ্বলাবৰ বাবে। তো এইফালে আমি 4টা আহিছোঁ, গোটেই 4টাই একেখন দোকানতে কিনিছোঁ দেখি একেলগে দি দিছে আৰু 4 গছ। চাকি তাকি জ্বলাই কৰি আহিলোঁ। আৰু এইফালে এজন আহিছে আমাৰ এইটো, তো এটালৈকে গোট খাই আছোঁ আৰু তো চাই থাকক। বাকী এইফালেতো ফটো মৰা পইণ্ট, তো বহুতে ফটো মাৰিছোঁ, তো আমিও মাৰিমগৈ লাহে লাহে। নামঘৰ বা পৰিৱেশ বৰ্তমান খাবলৈ আহিছোঁ। পাঁচজন মানে এইফালে মই মাজত বহিছোঁ, মোবাইল 2টা লৈ লৈছোঁ। আৰু ইয়াৰ ভাগৱতৰ প্ৰসাদ, তো ভাত বুলি নহয়, ইয়াৰ ভাগৱতৰ প্ৰসাদ হয়। তো তাকে ডাইৰেক্ট ভাগৱতৰ প্ৰসাদ পাই গৈছোঁ। তো আৰু আপোনাৰ প্ৰসাদ খাই কৰি আমাৰ হৈ গ'ল। তো বাহিৰলৈ এতিয়া বৰ্তমান ওলাই আহিলোঁ। এয়া পানী জুখিবলৈ গৈছে। কিমান দছা? আৰু এইটো হৈ গ'ল চেল্ফি পইণ্ট, অৰ্থাৎ ফটো মাৰিবলৈ জেগা। আৰু যিহেতু আজিকালি চব গ'লে আৰু ফটো মাৰিব লাগেই ন, চেল্ফি মেইন। এয়া ধুনীয়াকৈ সজাই দিছে, গাহ গজেন্দ্ৰ দৃশ্যটো দেখুওৱা হৈছে ধুনীয়াকৈ। এইটো লগলা পাইছে সি এগাল। তো গাইজ বৰ্তমান ফটো মাৰি আছোঁ। এইফালেতো আমাৰ টিকেট আহি গৈছে, এইবোৰ আছে পূৰা। এইফালে গেট বাক আৰু আমাৰ পূৰা ফটো চটো এইফালে পূৰা ফটো মাৰি আছোঁ। তো আজিলৈ ব্লগটো ইমানে সামৰণি মাৰিছোঁ। এতিয়া ঘৰ যাবলৈ ওলাইছোঁ। তো আজিলৈ ব্লগটো ইমানেই আৰু। তো বাই বাই, আকৌ লগ পাম এটা নতুন